গুড মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই ফাৰ্ষ্ট মিনি ব্লগ। এয়া আমাৰ ৰাতিপুৱাই ঘৰৰ পুখুৰীত মা আৰু ককাই মাছ মাৰি আছে। মোৰ অলপ শুই উঠা দেৰি হ'ল, তাৰ বাবে মই প্ৰথম পৰা মাছ মৰাটো দেখাব নোৱাৰিলোঁ। এয়া লাষ্ট বা মাছ মাৰিছে আৰু ইয়াৰ পাছত আৰু নামাৰে আজিলৈ। এতিয়া দেখাম দেই মাছ কিমান আহিছে। সিটো পাৰত আছিলোঁ, ইয়ালৈ এতিয়া গুচি আহিলোঁ। মাছখিনি দেখাব লাগিব ন, যিমান যি হ'লেও। আৰু ঘৰৰ লোকেল মাছটো খাবলৈ ভাল। আৰু এইবোৰ নিজে মেলা মাছ নহয় দেই, বৰষুণ দিলে আহে যে নিজে নিজে, তেনেকুৱা সৰু সৰু মাছে। এয়া চাওক, দনিকণা, পুঠি, ভেচেলি মাছ আৰু কিবা আহিছে মাছ। এইবোৰ চব নাম নাজানো তথাপিও এনেকুৱা মাছটো যেনেকৈ হ'লেও খাবলৈ ভাল লাগে আৰু। এই আমাৰ ঘৰৰ ওচৰৰে খুৰী এজনী ছোৱালী পলাই গৈছে, বিয়া পাতিলে। আজি তাই যোৱা মানুহ ঘৰৰ পৰা মানুহ আহিব, সেইকাৰণে ৰাতিপুৱাই শাক কাটিবলৈ মোক মাতি থৈ আহিছিলে। মোৰ অহা অলপ দেৰি হ'ল, আইতা দুজনীয়ে কাটি আছে। আৰু আমাৰ ইয়াত এনেকৈ